ইয়াতো আচলতে ফলৰ দোকানটো বহুত হয় আৰু তেনেকুৱা পাণ দোকান বহুত আছে। 2 নম্বৰ কথা, অহাকালি আমাৰ পৰৱৰ্তী যিটো ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন, আৰু আমাৰ যিটো সমজিল্লা অফিচ আছে, সমজিল্লা অফিচতে ইয়াৰ পৰা গোটেই মানুহখিনি ডিষ্ট্ৰিবিউট কৰা হ'ব। সেইকাৰণে ডিচি অফিচৰ পৰা এটা অৰ্ডাৰ আহিছিল যে জালুকবাৰীটো আমি ভেণ্ডিংখিনি ক্লিয়াৰ কৰি ৰাখিব লাগে। এই উপলক্ষে আমি আজি ৰাতিপুৱা যোৱাকালি বন্ধ আছিল, তথাপিতো আমি কৰিছোঁ, শনিবাৰেও কৰিছোঁ। আজি আমি এইটো ড্ৰাইভটো ভালদৰে চলাইছোঁ যাতে আৰু ইয়াত তেনেকৈ দোকান পোহাৰ বা ভেণ্ডিং থাকিব নোৱাৰে, আৰু আজি সন্ধিয়ালৈকে চলিব। যিমান পাৰোঁ আমি এইটো জালুকবাৰীটো ক্লিয়াৰ কৰিছোঁ আৰু ক্লিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আচলতে ন' ভেণ্ডিং যোন ঘোষণা হৈছে, তথাপিতো আমি এনি টাইম ইয়াত ৰৈ থকাও দিগদাৰ। তাৰে মাজতে আমি যিখিনি পাৰোঁ কৰি আছোঁ, আৰু যদি এনেকুৱা হয় আগন্তুক দিনত আমি সদায় এইটো ব্যৱস্থাটো ৰাখিব লাগিব। জৰিমনা বিহনাই আমি ৰাতিপুৱাৰ পৰা নাই বোলে 100খন দোকান ইয়াৰ পৰা আঁতৰাই দিছোঁ। তাৰে মাজতে আকৌ কোনোবাই আহি কোনোবা ফালৰ পৰা দোকানবিলাক পাতে। তাৰে মাজতে আমাৰ যিখিনি MCP বা যিখিনি কৰ্মচাৰীয়ে চবেই চেষ্টা কৰিছে ক্লিয়াৰ কৰাৰ কাৰণে, আৰু লগত আমাৰ আছাম পুলিচো আছিল, এজন চাৰ্কেল অফিচাৰো আছিল ৰাতিপুৱাৰ ভাগত। তেখেতৰ সহযোগত আমি যিখিনি পাৰোঁ ভেণ্ডিংখিনি ইয়াৰ পৰা খেদি পঠাৰ ব্যৱস্থা কৰিছোঁ। এইটো চলি থাকিব অভিযান। ইয়াতো আচলতে ফলৰ দোকানটো বহুত হয় আৰু তেনেকুৱা পাণ দোকান বহুত আছে। 2 নম্বৰ কথা, অহাকালি আমাৰ পৰৱৰ্তী যিটো ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন, আৰু আমাৰ যিটো সমজিল্লা অফিচ আছে, সমজিল্লা অফিচতে ইয়াৰ পৰা গোটেই মানুহখিনি ডিষ্ট্ৰিবিউট কৰা হ'ব। সেইকাৰণে ডিচি অফিচৰ পৰা এটা অৰ্ডাৰ আহিছিল যে জালুকবাৰীটো আমি ভেণ্ডিংখিনি ক্লিয়াৰ কৰি ৰাখিব লাগে। এই উপলক্ষে আমি আজি ৰাতিপুৱা যোৱাকালি বন্ধ আছিল, তথাপিতো আমি কৰিছোঁ, শনিবাৰেও কৰিছোঁ। আজি আমি এইটো ড্ৰাইভটো ভালদৰে চলাইছোঁ যাতে আৰু ইয়াত তেনেকৈ দোকান পোহাৰ বা ভেণ্ডিং থাকিব নোৱাৰে, আৰু আজি সন্ধিয়ালৈকে চলিব। যিমান পাৰোঁ আমি এইটো জালুকবাৰীটো ক্লিয়াৰ কৰিছোঁ আৰু ক্লিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আচলতে ন' ভেণ্ডিং যোন ঘোষণা হৈছে, তথাপিতো আমি এনি টাইম ইয়াত ৰৈ থকাও দিগদাৰ। তাৰে মাজতে আমি যিখিনি পাৰোঁ কৰি আছোঁ, আৰু যদি এনেকুৱা হয় আগন্তুক দিনত আমি সদায় এইটো ব্যৱস্থাটো ৰাখিব লাগিব। জৰিমনা বিহনাই আমি ৰাতিপুৱাৰ পৰা নাই বোলে 100খন দোকান ইয়াৰ পৰা আঁতৰাই দিছোঁ। তাৰে মাজতে আকৌ কোনোবাই আহি কোনোবা ফালৰ পৰা দোকানবিলাক পাতে। তাৰে মাজতে আমাৰ যিখিনি MCP বা যিখিনি কৰ্মচাৰীয়ে চবেই চেষ্টা কৰিছে ক্লিয়াৰ কৰাৰ কাৰণে, আৰু লগত আমাৰ আছাম পুলিচো আছিল, এজন চাৰ্কেল অফিচাৰো আছিল ৰাতিপুৱাৰ ভাগত। তেখেতৰ সহযোগত আমি যিখিনি পাৰোঁ ভেণ্ডিংখিনি ইয়াৰ পৰা খেদি পঠাৰ ব্যৱস্থা কৰিছোঁ। এইটো চলি থাকিব অভিযান।